কি কৰিম এতিয়া আমি এই পঢ়াটো পঢ়িম। পাঠখনৰ নাম কি? মিঠা ফল আৰু টেঙা ফল। মোৰ লগত কবি। মিঠা ফল টেঙা ফল আৰু কেহা ফল। ফল খালে আমাৰ গাত হয় বহু বল। পকা পকা ফলবোৰত পৰুৱাই ধৰে। মিঠা ফল ফুলত মৌমাখি পৰে। আজি আমি পঢ়িম দ্বিতীয় শ্ৰেণীৰ কিতাপ। কিতাপখনৰ নাম হৈছে ঝংকাৰ। কি কৰিম এতিয়া আমি এই পঢ়াটো পঢ়িম। পাঠখনৰ নাম কি? মিঠা ফল আৰু টেঙা ফল। অধ্যায় 1 খাদ্য। পঢ়াটোৰ নাম কি? খাদ্য। ইয়াত দি আছে অধ্যায় 1 খাদ্য। পাঠটোৰ নাম হৈছে খাদ্য। ইয়াত এটা পাঠ দি আছে পাঠ 1 মিঠা ফল আৰু টেঙা ফল। মিঠা ফল টেঙা ফল। মিঠা ফল টেঙা ফল আৰু কেহা ফল। ফল খালে আমাৰ গাত হয় বহু বল। পকা পকা ফলবোৰত পৰুৱাই ধৰে। মিঠা ফল ফুলত মৌমাখি পৰে।